অন্য এটা ভিডিঅ'লৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ অসমৰ 9 গৰাকী জনপ্ৰিয় গায়ক এখন মঞ্চৰ পৰা কিমান মানলৈ আজি তাৰ কিছু কথা পাতিম পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক 9 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞা মাননিক পৰিমাণ হৈছে 1 পৰা 1.5 লাখ টকা 8 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ মাননিক পৰিমাণ হৈছে 1 লাখৰ পৰা 1,70,000 টকা 7 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী মাননিক পৰিমাণ হৈছে 2 লাখ টকা 6 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰাৰ মাননিক পৰিমাণ হৈছে 2 লাখ টকা 5 নম্বৰ স্থানত আছে ৰিদিপ অংকিতৰ মাননিক পৰিমাণ হৈছে 2 লাখৰ পৰা 2,30,000 টকা 4 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশৰ মাননিক পৰিমাণ হৈছে 2,30,000 পৰা 3 লাখ টকা 3 নম্বৰত আছে জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ মাননিক পৰিমাণ হৈছে 2,50,000 পৰা 3 লাখ টকা 2 নম্বৰ স্থানত আছে খুবেই জনপ্ৰিয় শংকুৰাজৰ মাননি হৈছে 3 লাখ টকা 1 নম্বৰ স্থানত আছে জুবলী মাননিৰ পৰিমাণ হৈছে 2,70,000 পৰা 3,50,000 টকা ফেনসকল এওঁলোকৰ লগতে সাজু হৈছে বিদুভাই টিম আৰু লগতে দেহাবাৰী আউটপোষ্টৰো টিম